নমস্কাৰ, আপুনি চাই আছে ভিজন টাইম অসম আৰু ষ্টুডিঅ'ত মই জাবেদ আহমেদ। সদৌ অসম গৰিয়ামৰীয়া ডেকি জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতি গঠন। সদৌ অসম গৰিয়ামৰীয়া ডেকি জাতীয় পৰিষদৰ এখন বিশেষ জৰুৰী সাধাৰণ সভা কামৰূপ জিলাৰ বথানত অনুষ্ঠিত কৰা হয়। কামৰূপ জিলাৰ বাথানত অনুষ্ঠিত কৰা হয় গৰিয়ামৰীয়া ডেকি জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাখনৰ পূৰ্ণাংগ সভা। সেই মৰ্মে শ্বহীৰ ভূঞাক মুখ্য উপদেষ্টা, হাফিজুল আহমেদক সভাপতি, ইমতিয়াজ আহমেদক কাৰ্যকাৰী সভাপতি, মইনুল ইছলাম আৰু হাছিফুল ইছলামক সাধাৰণ সম্পাদকৰ লগতে জহিৰুল হুছেইন আৰু আব্দুল জলিল আহমেদক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লৈ এখন 41জনীয়া সমিতি গঠন কৰা হয় বুলি সভাপতি হাফিজুল আহমেদে স্বাক্ষৰিত এক বিবৃতিত জানিবলৈ দিয়ে। লগতে নৱগঠিত সভাখনে এইটো জনায় যে কিছুদিন পূৰ্বে বিভিন্ন কাৰণবশতঃ সংগঠনৰ পৰা বহিষ্কৃত কেইজনমান ব্যক্তিয়ে সংগঠনৰ নাম, প্ৰতীক চিহ্ন ব্যৱহাৰ কৰি চৰকাৰৰ ওচৰত পঞ্জীভুক্ত কৰাই জাতীয় সংগঠনটোক ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি বিপথে পৰিচালিত কৰিছে। গতিকে তেনে কাম কৰা NGOটোৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। উল্লেখ্য যে আজি কিছুদিন পূৰ্বে শ্বাহনৱাজ হুছেইনৰ সভাপতিত্বত সমান্তৰালকৈ আৰু এখন কেন্দ্ৰীয় সমিতি গঠন কৰি কাম কাজ চলাই আছে। গতিকে গৰিয়ামৰীয়া ডেকি জনগোষ্ঠীৰ লগতে অসমৰ ৰাইজে কোনখন সমিতিক আগন্তুক দিনত আঁকোৱালি লয় সেইটো উল্লেখনীয় হ'ব। জহিৰুল হুছেইনক কেন্দ্ৰীয় সমিতিত অন্তৰ্ভুক্ত কৰাৰ বাবে মৰিগাঁও সদৰ আঞ্চলিক সমিতিয়ে শীৰ্ষ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে। ব্যুৰো ৰিপৰ্ট, ভিজন টাইম অসম।